স্পেচিফিকেলি মই পাহৰি গ'লোঁ, মোৰ লগত ডকুমেণ্টছ আছে 10তকৈ অধিক, মই জনাত 18জন হ'ব। 18জন আপোনাৰ তাৰমানে এক্সাইজ ডিপাৰ্টমেণ্টত 18জন কৰ্মচাৰীক, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক 18জনক বিনা পৰীক্ষা অবিহনে কোনো ৱাক ইন ইণ্টাৰভিউ পৰ্যন্ত পতা নাই, অৰেল ৰিটেনটো দূৰৰ কথা, সেইদৰে তেওঁলোকক এপইণ্টমেণ্ট প্ৰদান কৰা হৈছে। আৰু তেওঁলোকৰ যোগ্যতাটো কি? তেওঁলোকৰ যোগ্যতাটো, প্ৰথম যোগ্যতাটো হ'ল তেওঁলোকে এনেধৰণৰ খৈৰাবাৰীৰ ৰাইজ বা তেওঁলোকে এনেধৰণৰে BTADৰ ৰাইজ যিজনে তাৰমানে তেল মাৰি লুমশ্ৰা দৈমাৰীৰ মূৰত খোপনি পুতিবলৈ সক্ষম হৈছে, যিজনে লুমশ্ৰা দৈমাৰীৰ অঙহী বঙহীৰ লগত এটা সুসম্পৰ্ক ৰাখিবলৈ সক্ষম হৈছে, সেইবিলাক ব্যক্তিয়ে আজি ন্যায় পায়। তাৰ বাহিৰে 18জনৰ বাহিৰে আজি যে লুমশ্ৰা দৈমাৰীৰ নেতৃত্বত বা লুমশ্ৰা দৈমাৰীৰ শাসনত যে যি আপোনাৰ এক্সাইজ ডিপাৰ্টমেণ্ট আছিলে, আজি মাৰ্কেট এণ্ড ফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আছিলে, এইবিলাক ডিপাৰ্টমেণ্টত কোনো কাম হোৱা নাই। এই মাৰ্কেট এণ্ড ফেয়াৰ্ছ বুলিলেই মানুহে কি ভাবে, কোনে দাদাগিৰিত টেণ্ডাৰ মাৰিব পাৰে, কোনে দাদাগিৰিৰে ধমকিৰে ডাক দি বজাৰ সমিতিৰ ডাক ল'ব পাৰে। আজি 2 লাখ টকাত যদি ডাক হ'ব লাগে, সেই ডাক গোপনে 20,000 টকাত কৰা হয়। কিন্তু EMবিলাকে সেই ডাক ভিতৰে তেওঁলোকে কি কৰে, মানুহে গম নোপোৱা কৰি প্ৰকৃততে তেওঁলোকে 20 লাখ বা 25 লাখ টকাতহে তেওঁলোকে ডাক প্ৰদান কৰে। কিন্তু ৰাজহুৱাভাৱে চৰকাৰীভাৱে তেওঁলোকে সেই ডাকটো 25 লাখ বা 20 লাখ নহয়, হয়তো সৰ্বত মানে উত্তম হিচাপে ক'লে 25,000 বা 30,000 টকা বা হাইয়েষ্ট 50,000 টকা বছৰি তেওঁলোকে এইটো শ্ব' কৰে। তো এইবিলাক বস্তু ৰাইজে দেখিছে। আৰু পৰিৱৰ্তন আপোনালোকক নকওঁ, পৰিৱৰ্তনটো ৰাইজে নিশ্চিতভাৱে চাই আছে, পৰিৱৰ্তন নিশ্চিতভাৱে আহিব। যিদৰে আপোনাৰ মানে কৌৰৱৰ যুদ্ধত, পাণ্ডৱ আৰু কৌৰৱৰ যুদ্ধত মহাভাৰতত আপোনাৰ শ্ৰীকৃষ্ণই অৰ্জুনক কি বুলি কৈছিলে, যে য়দা য়দা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজাম্যহম পৰিত্ৰাণায় সাধুনাং বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে। অৰ্থাৎ ধৰ্মৰ ৰক্ষাৰ কাৰণে যিদৰে শ্ৰীকৃষ্ণই অৰ্জুনক আগবঢ়াই দিছিলে, মহাভাৰতত যিদৰে ভাতৃৰ সংঘৰ্ষ হৈছিলে অধৰ্মৰ পতনৰ বাবে, তদ্ৰূপ এইবাৰ লুমশ্ৰা দৈমাৰীৰ বা হাগ্ৰামা এণ্ড ব্ৰিগেড বা হাগ্ৰামা মহিলাৰী এণ্ড কোম্পেনীৰ যি দম্ভালি, যি দাদাগিৰি, যি স্বৈৰাচাৰী মানে যি ৰাজত্ব, এই ৰাজত্ব আৰু সেই অপশাসনক এইবাৰ পতন ঘটিব। আৰু আমাৰ খৈৰাবাৰীৰ অৰ্জুন হিচাপে আমাৰ যি বাবুল ডাঙৰীয়া, আমাৰ UPPLৰ প্ৰাৰ্থী, তেওঁ আমাৰ ৰাজনীতিৰ প্ৰকৃত ধৰ্ম খোপনি পুতিবৰ বাবে তেনেকুৱা অধৰ্মী, তেনেকুৱা কেলেংকাৰী আৰু কলংকিতত জড়িত থকা নেতাসকলক তেওঁ একদম পৰাস্ত কৰি বিপুল ভোটত জয়ী হ'ব বুলি মই আশা কৰোঁ। এতিয়া যদি আপোনালোকে কিবা প্ৰশ্ন উত্থাপন কৰিব বিচাৰে, মই নিশ্চিতভাৱে পোনপটীয়াকৈ উত্তৰ প্ৰদান কৰিম। ৰজা হে ৰজা যায়, বহুত কথা কৈ যায় ৰাইজক। এতিয়া প্ৰশ্ন হ'ল, বিগত 17 বছৰ প্ৰাক্তন BLT সকলে শাসন কৰি, BPF দলে শাসন কৰি ইতিমধ্যে 17 বছৰৰ কালত আপোনালোকে দুৰ্নীতিৰ কেইবাটাও তথ্য এতিয়া উদ্ঘাটন কৰিছে। এতিয়া UPPL দলে যদি হাগ্ৰামা মহিলাৰ পতন ঘটে, তো UPPL দলে কি নতুন পদক্ষেপেৰে, কি নতুন আৰু কি প্ৰক্ষেপণেৰে আপোনালোকে স্পষ্টভাৱে কৈছোঁ, মই তেনেকুৱা অৰবিন্দ কেজৰিৱালো নহয়, মই তেনেকুৱা আন্না হাজাৰেও নহয়, আৰু মই মহাত্মা গান্ধীটো নহয়। ময়ো গংগাৰ পৰা গা ধুই অহা একেবাৰে পবিত্ৰ ল'ৰাটো নহয়। ময়ো জীৱনত ভুল কৰিছোঁ, মনিনাঞ্চ মতিপ্ৰাণ, কিন্তু ভুলৰ পৰা শিকি শুধৰণি কৰাটোহে মানুহৰ কৰ্তব্য। এতিয়া কথাটো হ'ল, দুৰ্নীতি এদিনতে নিৰ্মূল হোৱা বস্তু নহয়। আমি কোৱাও নাই UPPL দল আহিলে কালি কিবা যাদু মন্ত্ৰ কৰি তেওঁ দুৰ্নীতিটো আমি শেষ কৰি দিম একদিনৰ ভিতৰতে। কিন্তু প্ৰত্যেকটো স্তৰত যেনেকৈ দুৰ্নীতি হৈছে, MNREGAৰ যেনেকৈ দুৰ্নীতি হৈছে, জব কাৰ্ডৰ যেনেকৈ যিবিলাক মানে তেওঁলোকে হিতাধিকাৰীয়ে তেওঁলোকৰ টকা বা তেওঁলোকৰ যি বেনিফিচিয়াৰীবিলাকে তেওঁলোকে ধনৰাশি লাভ কৰিবলগীয়া আছিলে, যিবিলাক বেংকৰ পৰাই উলিয়াই নিয়া হৈছে দালাল ৰাজৰ জৰিয়তে, যিবিলাক আপোনাৰ টিনপাত VCDCৰ নামত ক্ৰয় কৰা হয় PNRD বিভাগত, কিন্তু টিনপাত, সেই টিনপাতৰ দাম হয় 4,000 বা 5,000 টকা। আজি মাৰ্কেট ৰেট তাৰ হ'ল 6,000 টকা, MRP, ডেট মিনছ মেক্সিমাম ৰিটেইল প্ৰাইচ। কিন্তু সেই টিনপাত BPF নেতৃত্বাধীন BTC চৰকাৰে ক্ৰয় কৰে 11,000, 9,500 টকাত, 9,800 টকাত। গতিকে মই এইখিনিয়ে ক'ব বিচাৰোঁ, দুৰ্নীতিটো কেৱল আমি দৰাচলতে ৰাজনীতিক দুখ দিলেই নহ'ব, যে ওলোটা দেশৰ ওলোটা ৰজাও নহয় যে খুদা। তো ক'ব গ'লে কেৱল আমি ৰাজনীতিজ্ঞক দুখ দিলেই নহ'ব, আমাৰো কিছু ভুল আছে, মানুহৰো কিছুমান ভুল আছে। আমিও কেতিয়াবা আৱেগত নিজৰ মেধাটো বিক্ৰী কৰি দিওঁ, কেতিয়াবা এইটো জনগোষ্ঠীৰ মানুহ ই হয়, ইয়াক ভোট দিব লাগিব, এইটো জনগোষ্ঠীৰ মানুহ হয়, বড়ো নন বড়ো কৰাৰ লগে লগে নন বড়োখিনি আৱেগিক হৈ উঠে।
স্বাভাৱিক মানুহ হিচাপে আৱেগ থকাটো স্বাভাৱিক, কিন্তু যিমানবোৰ দুৰ্নীতি হৈছে সেই দুৰ্নীতিবিলাক আমি স্তৰে শেষ কৰিম। আজি যদি দুৰ্নীতি কয় চেৰিটি বিগিনছ এট হোম, দুৰ্নীতিৰ কথা ক'লে মই সেইটোৱে ক'ম যে চেৰিটি বিগিনছ এট হোম। তো দুৰ্নীতিখনো কিন্তু আমাৰ সমষ্টিৰ পৰাই বা আমাৰ গ্ৰাছ ৰুটছৰ পৰাই আৰম্ভ হয়। যদি VCDCৰ চেয়াৰমেনগণ নিৰ্বাচিত হয়, যদি VCDCৰ চেয়াৰমেনগৰাকীক ৰাইজে নিজৰ ইচ্ছাত বহুৱাব পাৰে, যদি ব্লক লেভেলৰ TCLCCৰ চেয়াৰমেন বা ব্লক কমিটিৰ চেয়াৰমেনগৰাকীক যদি ৰাইজে নিৰ্বাচিত কৰি বহুৱাব পাৰে, তেতিয়া কিন্তু নিশ্চিতভাৱে সেইগৰাকী চেয়াৰমেনে ভাবিব মোক কোনো অঙহী বঙহীয়ে আহি মোক খেদিব নোৱাৰে বা অঙহী বঙহীয়ে আহি মোক বহুৱাবও নোৱাৰে, খেদিবও নোৱাৰে কোনোবা দাদাগিৰি কৰি। ৰাইজে মোক নিৰ্বাচিত কৰিছে, ৰাইজে মোক খেদিব। তো 5 বছৰ পিছত যিটো মই আকৌ পুনৰ মুখ দেখুৱাব লাগিব, মই ৰাইজৰ কাৰণে ভাল কাম কৰিব লাগিব। দ্বিতীয়তে আমোলা ৰাজটো সকলোৱে জানে। আমোলা বিষয়াৰ যি গুণ্ডাগিৰি দাদাগিৰি বুলি মই স্পষ্ট ভাষাত কৈছোঁ, চব আমোলা বিষয়াই নহয়, কিন্তু আজিৰ BTADত ক'ব গ'লে 50% অধিক আমোলা বিষয়াই কৰাপ্টেড। কিন্তু 50% ভাল আমোলা বিষয়া, 50% ডেডিকেটেড আমোলা বিষয়া, তেওঁলোকে ৰাতি দিন এক কৰি নিজৰ ঘাম মূৰৰ ঘাম মানে ভৰিত পেলাই নিজৰ ৰক্ত পানী কৰি তেওঁলোকে খাটাৰ বাবে 17 বছৰখন BPF নেতৃত্বাধীন BTC চৰকাৰে শাসনখন চলাই থাকিবলৈ সক্ষম হৈছিলে। কাৰণ আপোনালোকে জানে যে AK-47 ধৰাৰ পিছত, AK-47 সম্বৰণ কৰাৰ পিছত 2003 চনৰ পিছত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৰত্নাকৰৰ পৰা এদিনতে বাল্মীকি হৈ যোৱা নাছিলে। কিন্তু তেওঁ এতিয়াও বাল্মীকি হোৱা নাই, কিন্তু তেওঁক ৰাইজৰ আগত বাল্মীকিৰ দৰে এটা মুখা পিন্ধুৱাই ৰখাৰ বাবে কোনে মানে আজিৰ সফলতাটোৰ ক্ৰেডিট পাব লাগে? সেই অফিচাৰবিলাকে, যিবিলাকে তাৰমানে বহু দহৰ কষ্ট কৰিছে। যে হাগ্ৰামা মহিলাৰীও এসময়ত জাতিটোৰ ক'ব গ'লে সংগ্ৰাম কৰা নেতা আছিল। তেওঁ যেতিয়া চুক্তি কৰিলে BTCৰ শাসনভাৰ গ্ৰহণ কৰিলে, শাসনভাৰ গ্ৰহণ কৰাৰ পিছত তেওঁ কাম নাজানিলেও বহুতে তেওঁক কামখিনি শিকোৱালে যে এইটো কাম এনেকৈ হয়, এইটো কাম তেনেকৈ হয়। গতিকে 50% অফিচাৰ ভাল, কিন্তু 50% অফিচাৰ VCDCৰ ক'ব গ'লে গ্ৰাম সেৱক ছেক্ৰেটাৰী লেভেলৰ পৰা আৰম্ভ কৰি যিবিলাক জিলা পৰিষদ আছে, আমাৰ PD প্ৰজেক্ট ডাইৰেক্টৰ আছে, ITDPৰ যিবিলাক তাৰমানে আপোনাৰ ৱেলফেয়াৰ অফিচাৰ আছে, যিবিলাক আপোনাৰ WPTৰ আপোনাৰ ক'ব গ'লে SDWO আছে, যিবিলাক আপোনাৰ ছ'চিয়েল ৱেলফেয়াৰৰ চাব ডিভিজনেল ৱেলফেয়াৰ অফিচাৰ আছে, এইবিলাক অফিচাৰক আমি স্তৰে সাল সলনি কৰিম। যেনেকৈ প্ৰশাসনিক সাল সলনি কৰা বুলি নকয় জানো, যে প্ৰত্যেকটো জিলাৰ পৰা প্ৰত্যেকটো জিলাৰ পৰা আন এটা জিলাত অফিচাৰবিলাকক ট্ৰেন্সফাৰ দিয়া হয়, বদলীকৰণ কৰা হয়। কিন্তু BTCত কি হৈছে, যিজন ছেক্ৰেটাৰী ইয়াতে বহি আছিলে যুগৰ পৰা, কেৰল নাৰ্জাৰী, সি সেইদিনলৈকেই বহি আছিলে, গভৰ্ণৰ ৰুল হোৱাৰ কাৰণে সেই ৰিজাইন দিলে। যিগৰাকী ক'ব গ'লে ৰহিলা ব্ৰহ্ম ইমান দিন ধৰি তাৰমানে ACS হোৱাৰ পিছতো ৰিটায়াৰ্ড হৈছিলে, ACS আৰু পৃথিৱীত বিচাৰি নাপালে, যাৰ কাৰণে তেওঁ কি কৰিলে, হাগ্ৰামা মহিলাৰীয়ে ৰহিলা ব্ৰহ্ম, কেৰল নাৰ্জাৰী, তাৰপিছত আৰু ক'ব গ'লে আৰু দীনেশ বড়ো, এই এনেকুৱা ব্যক্তিবিলাকক ৰিটায়াৰ্ড হোৱাৰ পিছতো তেওঁ BTCত ৰাখিলে। ইয়াৰ জৰিয়তে কি দেখুৱাব বিচাৰিলে, পৃথিৱীটোত কি দেখুৱাব বিচাৰিলে, বিশ্ব দৰবাৰত কি দেখুৱাব বিচাৰিলে যে BTADৰ ৰাইজৰ মূৰত মেধা নাই, মূৰত দিমাগ নাই, যে আমাৰ কোনো অফিচাৰ নাই, আমাৰ মানুহ BTCখন চলাব নোৱাৰে। BTCখনৰ চৰিত্ৰ তেওঁ নঙঠা কৰিহে ৰাইজৰ ওচৰত দেখুৱাইছে। আমাৰ আজি যুৱচাম আছে, আমাৰ আজি IAS হোৱা পৰ্যন্ত বড়ো কমিউনিটিৰ পৰা আছে, আজি আমাৰ APS আছে, আমাৰ ACS আছে। আপোনাক যদি ইমানে লাগে, বড়ো মানুহেই লাগে হওক, কিন্তু বড়ো মানুহটোকো কমচে কম আপুনি ফ্ৰেছ ল'ৰাজনকতো লৈ যাওক, যোনে চাকৰি কৰি আছে তাকতো লৈ যাওক। এজন বিকল হোৱা মানুহ, ক'ব গ'লে ডক্টৰ ভাল ঔষধ বেয়া, এক্সপাইৰি ডেট থকা টিমক লৈ তেওঁ এতিয়ালৈকে শাসন চলাই আছিলে। এক্সপাইৰি ডেট থকা টিম, গতিকে এক্সপায়াৰ ইমান দিন আগেই হৈ গ'ল, কিন্তু ৰাইজে মানে হাগ্ৰামা মহিলাৰীক নিজৰ যিটো হাৰিণী জেউলাও বুলি এসময়ত ভাবিছিলে, জাতিৰ কাৰণে যিটো সংগ্ৰাম কৰিছিলে, আমাৰ বড়ো জাতি অকৃতজ্ঞ নহয়। হাগ্ৰামা মহিলাৰী অকৃতজ্ঞ হ'ব পাৰে, কিন্তু লুংচৰাও দৈমাৰী অকৃতজ্ঞ হ'ব পাৰে। ইয়াৰ ৰাইজৰ ভোটত জিকি তেওঁ চাকৰি বেলেগক দিব পাৰে, ইয়াৰ ৰাইজৰ ভোটক জিকি তেওঁ নিজৰ খুলালিক চাকৰি অবৈধভাৱে দিব পাৰে। কিন্তু আমাৰ বড়ো ৰাইজ কিন্তু বহুত ধৰ্মপৰায়ণ, যে হাগ্ৰামাই আমাৰ কাৰণে কষ্ট কৰিছিলে, তেওঁক আমি 15 বছৰ শাসনত বহালোঁ। কিন্তু এনাফ ইজ এনাফ, যেতিয়া পানী মূৰৰ ওপৰত উঠি যায়, তেতিয়া কিন্তু মানুহে নিজৰ আচল ৰুদ্ৰ স্বৰূপ দেখুৱাবলৈ বাধ্য হয়। যাৰ কাৰণে এইবাৰ প্ৰত্যেকগৰাকীয়ে এজন সৈনিক, প্ৰত্যেকগৰাকীয়ে এজন সেনানী, প্ৰত্যেকগৰাকীয়ে স্বেচ্ছাসেৱীৰ দৰে মানে ভলেণ্টিয়াৰিলি যাতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ স্বৈৰাচাৰিতাৰ পতন হয়, তেওঁলোকে মানে হাৰে ইমজুৱে পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া কিবা যদি আছে, BTCৰ দুৰ্নীতি বহুতখিনি ভালেই হৈছে, কিন্তু আজিলৈ প্ৰশাসনে একো মানে পদক্ষেপ লোৱা নাই। ইয়াৰ বিষয়ে আপুনি কি? অলৰেডি আপোনালোকে অভিযোগো উত্থাপন কৰিছে বা দাখিলো কৰিছে। চাওক, দাখিল কৰাটো নহয়,
এটা অন্ধ মানুহক যদি পায়খানাখন দেখাই বা শৌচালয়খন দেখুৱাই আমি কৈ এইটো তাজমহল হয়, অন্ধ মানুহজনে মানিব পাৰে। মোৰ গাড়ীখনক দেখুৱাই যদি অন্ধ মানুহক কৈ এইটো মাৰ্চিডেছ হয়, সি মানিও যাব এইটো স্কৰ্পিঅ' নহয়, মাৰ্চিডেছ হয়। কিন্তু ৰাইজৰ আদালতে সৰ্বোচ্চ আদালত, ৰাইজে ৰজা। আপোনালোকে ক'ব পাৰে নেকি যে যিসকলে আদালতত দোষী সাব্যস্ত হয় তেওঁলোকে সকলোৱে দোষী, আৰু যিসকলে আদালতত দোষী সাব্যস্ত নহয় তেওঁলোকে সকলোৱে দোষী নহয়? ভাৰতীয় আইনৰ নিয়ম এনেকুৱা যে ভলেই মানে দোষী बच जाए लेकिन एक निर्दोषी को जेल नहीं होना चाहिए। तो ভাৰতীয় আইনে কি কৈছে যে ভুল ত্ৰুটিৰে সংবিধান, ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ফ্লেক্সিবল। মই ভাৰতীয় সংবিধানক চৰম সন্মান জনাই ৰেচপেক্ট জনাইয়ে কৈছোঁ যে এটা চাইটেশ্যনত কৈছিলে যে সুপ্ৰিম কোৰ্ট ইজ সুপ্ৰিম বাট নট ইনফেলিয়েবল। অৰ্থাৎ সুপ্ৰিম কোৰ্ট সৰ্বোত্তম হ'ব পাৰে কিন্তু সুপ্ৰিম কোৰ্ট সৰ্বোচ্চ হ'ব পাৰে, কিন্তু সুপ্ৰিম কোৰ্ট কোনো মানে একদম সৰ্বাধিক ক'ব গ'লে যিটো সঁচাকটো সঁচা বা মিছাটোক মিছা বা সঁচাক মিছা মিছাক সঁচা ক'ব পৰা মানুহ নহয়। কাৰণ সুপ্ৰিম কোৰ্টক মানে বিচাৰপীঠবিলাকক মানুহ। আৰু কথাটো হৈছে যে ৰাইজৰ আদালত যিহেতুৱে ডাঙৰ আদালত, ইয়াতকৈ ডাঙৰ আদালত ক'তো নাথাকে। এতিয়া আইনী প্ৰক্ৰিয়া চলিব। গৃহ বিভাগ আমাৰ BTCৰ লগত নাই, হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট আমাৰ লগত নাই, অসম পুলিচ আমাৰ আণ্ডাৰত নাথাকে। কিন্তু তথাপিও অসম পুলিচে অসমৰ গৃহ বিভাগৰ তত্ত্বাৱধানত যি আমাৰ IGP অৰ্থাৎ BTADৰ মহাপৰিদৰ্শক অসম আৰক্ষীৰ অনুৰাগ আগৰৱাল ডাঙৰীয়াই তেওঁ নিৰ্দেশনা প্ৰদান কৰিছে যে এটা SIT গঠন কৰা হ'ব, আৰু সেই SIT গঠন কৰা অলৰেডি হ'ল। SITটোৰ নেতৃত্ব দিছে কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অৰ্থাৎ এডিশ্যনেল SP মুকুট ৰাভা ডাঙৰীয়াই। তেওঁৰ লগতে আৰু এজন DSP পৰ্যায়ৰ অফিচাৰ আৰু তেওঁৰ লগতে এজন ইন্সপেক্টৰ ৰেংকৰ অফিচাৰো সেইটো স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমত সন্নিৱিষ্ট হৈ আছে। গতিকে ৰাইজে দেখিছে ৰাতিৰ পিছত দিন আহে, দিনৰ পিছত ৰাতি হয়, কিন্তু ৰাইজে এইবাৰ স্পষ্টভাৱে দেখিছে। কাৰণ আমি কেৱল অভিযোগে তোৱা নাই, আঙুলিয়ে তোৱা নাই, আমি ৰাইজক কিন্তু অভিযোগ দিয়াৰ লগে লগে কাগজ পাতিবোৰ ৰাইজৰ ডমেইনত, এপইণ্টমেণ্ট লেটাৰ, ছাপ্লাই কেলেংকাৰী, এই চববোৰ বস্তু আমি কিন্তু ৰাইজক তথ্য পাতি সহকাৰে ফাদিল কৰি দিছোঁ। অনলাইন পৰ্টেলৰ জৰিয়তে হওক, আমাৰ প্ৰতিদিন টাইম DY 365 প্ৰাগ নিউজ নিউজ লাইভৰ জৰিয়তেই হওক, SM নিউজ বড়োলেণ্ড ৰাডাবৰ জৰিয়তেই হওক, লাগিলে ND24 বা আমাৰ IT চেলৰ পেজবিলাকৰ জৰিয়তে হওক, ৰাইজে কিন্তু এয়া স্পষ্টভাৱে দেখিছে। আৰু মই ব্যক্তিগতভাৱে এটা তৃতীয় কথা লগাই দিব বিচাৰোঁ আপোনালোকক, যে আপোনালোকে যাতে এইটো প্ৰচাৰ কৰে। আজিলৈকে BPF চৰকাৰে মোৰ বিৰুদ্ধে 3টা অপৰাধী গোচৰ লগালে। মই নকওঁ কি কি গোচৰ, যিহেতু এইবিলাক গোচৰ তদন্ত হৈ আছে, কিন্তু যিবিলাক অপৰাধী গোচৰ মোৰ বিৰুদ্ধে লগালে, মইতো ডাঙৰ অপৰাধী বুলিহে তেওঁলোকে ভাবে। ৰাইজৰ ভুল মানে ৰাইজৰ আগত যদি তেওঁলোকৰ ভুল দেখুৱাই দিয়াটো, ৰাইজৰ আগত যদি তেওঁলোকৰ অপৰাধ ওলাই দিয়াটো, ৰাইজৰ আগত যদি তেওঁলোকৰ দুৰ্নীতি ওলাই দিয়াটো মোৰ ডাঙৰ ভুল হৈছে, তেনেকুৱা ভুল মই হাজাৰবাৰ কৰিম। আৰু BPFক মই প্ৰত্যাহ্বান জনাইছোঁ, আপুনি 3টা নহয়, মোৰ নামত 30টামান গোচৰ লগাওক, ৰাইজে মোক আৰু বেছি ভাল পাব। আপোনালোকে যিমান গোচৰ লগাব ৰাইজে মোক সিমান আশীৰ্বাদ দিব। কিন্তু এই যে গোচৰ লগাই বিভিন্ন ক'ব গ'লে জামিনবিহীন ধাৰাত গোচৰ লগাই, নন বেলেবল ধাৰাত গোচৰ লগাই মোক যে আপোনালোকে জেলত ৰাখিব বিচাৰিছে, যে আজিয়ে তেওঁ এৰেষ্ট হওক, আজিয়ে তেওঁ জেলত যাওক, কালিয়ে দৰকাৰ হ'লে মই জেলত যাম। কিন্তু জেলত যোৱাতে যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দুৰ্নীতি মুচি যায়, যদি জেলত মই যোৱাতে যদি ৰাইজৰ আৱেগ অনুভূতিখিনি মুচি যায়, তেতিয়াহ'লে মই জেলত যাবলৈ ৰাজি। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু BPF কোম্পানীক মুকলি প্ৰত্যাহ্বান, যিমান কেছ লগাব লাগে লগাই থাকক, দৰকাৰ পৰিলে জেলো যাম। আগতেও মই এবাৰ জেল খাটিছিলোঁ, ক'বলৈ মই দ্বিধাবোধ নকৰোঁ, কিন্তু সত্যৰ সদায় জয় হয় বুলি মই জানো, আৰু মই ভয় নকৰোঁ। যি কৰিব লগা আছে কৰক। খালি এটা কথা, যদি সৎসাহস আছে তেতিয়াহ'লে এবাৰ মুকলি প্ৰত্যাহ্বান দিছোঁ, আপোনালোকে এবাৰ যুক্তি তৰ্কত আহক। মইতো সৰু এটা 22 বছৰৰ ল'ৰাহে, প্ৰমোদ বড়ো ডাঙৰীয়াই আপোনাক মুকলি প্ৰত্যাহ্বান দিয়া নাইতো, আমাৰ বিয়াগুম নেতাসকলে দিয়া নাইতো। মই এটা সৰু সদস্য, সামান্য এটা ক'ব গ'লে নাম মাথো, এটা মানে নিমিত্ত মাথো এজন সদস্য, মোক আপোনালোকে কিয় ভয় কৰে? মোৰ নিচিনা সৰু সদস্যৰ লগতো আপোনালোকৰ এটা VCDCৰ চেয়াৰমেন আহিলেও যুক্তিত জিকি যাব লাগে। আপোনালোকে VCDCৰ চেয়াৰমেনকো কথা কওকচোন, MP MLA কোৱা নাই। সংবিধান বিশেষজ্ঞ বিশ্বজিৎ দৈমাৰীৰ লগত মোৰ যুক্তি কৰাৰ কোনো অৰ্হতা নাই, মই তেওঁৰ দৰে অভিজ্ঞ ব্যক্তি নহয়। কমচে কম এজন MCLA যিজন আছিলে MCLA তেওঁক পঠাওক, VCDCৰ চেয়াৰমেনক পঠাওক, কমচে কম ব্লক সমিতিৰ সভাপতিকে পঠাওক। নপঠাই কিয়? হৈ যাওক ৰাজহুৱাভাৱে ৰাইজৰ আগত এটা যুক্তি তৰ্ক। মই কেতিয়াও মানুহ সৰু ডাঙৰ নাভাবোঁ দেই। মই VCDCৰ যদি মেম্বাৰো আহে তেওঁৰ লগতো মই যুক্তি তৰ্ক কৰিম, যদি চিফ হাগ্ৰামা মহিলাৰী নিজে আহে মই যুক্তি তৰ্ক কৰিম। সৰু ডাঙৰভাৱে BPFে, যাৰ কাৰণে 17 বছৰে যে
তেওঁলোকে ইউথ BPF BRTFৰ নামত যিমান যুৱকক অপব্যৱহাৰ কৰিলে, মিছ ইউজ কৰিলে, আজি যিমানবোৰ চাকৰি দিছে লুমচৰা দৈমাৰীয়ে, হাগ্ৰামা মহিলাৰীয়ে ভতিজা ভতিজীৰ নামত যিমানবোৰ পৰীক্ষা নোহোৱা কৰি চাকৰি দিছে, সেইবিলাক যদি ইউথ BPFৰ ল'ৰাকো পৰীক্ষা নোহোৱা কৰি দিল হয়, সেইবিলাক যদি BRTFৰ ল'ৰাবিলাককো যদি পৰীক্ষা নপতা কৰি এই আমাৰ লগতে কষ্ট কৰিছে বুলি দিল হয়, তাও মোৰ ইমান প্ৰব্লেম নাছিল। কিন্তু নিজৰ মানুহকে তেওঁলোকে পুনৰ সংস্থাপন দিবলৈ পৰা নাই, নিজৰ মানুহবিলাককে তেওঁ ইউজ এণ্ড থ্ৰ' কৰে, তেওঁ আৰু আনৰ আদৰ্শৰ প্ৰতি কি প্ৰশ্ন উঠাব, হ'বনে? খৈৰাবাৰীত ইতিমধ্যে মানে এক্সাইজ ডিপাৰ্টমেণ্টৰ 18জনৰ ভিতৰত 9জন এপইণ্টমেণ্ট পাইছে। এইটো আপুনি কি ক'ব, ইলিগেল বুলি ভাবে? সম্পূৰ্ণভাৱে ইলিগেল, আৰু ইয়াৰ বিৰুদ্ধে অলৰেডি গোচৰ ৰুজু কৰা হৈছে সকলো বিলাকৰ বিৰুদ্ধে, তদন্ত চলি আছে। স্পষ্টভাৱে কৈছোঁ, 2020 চনত যিমানবোৰ ব্যক্তিয়ে অবৈধভাৱে পৰীক্ষা অবিহনে চাকৰি পাইছিলে তাতে তদন্তৰ কোনো প্ৰশ্নই নাই, কাগজে জল জল পটপটভাৱে কয়। বাকী চোনবিলাকতো তদন্ত হ'ব লাগিব। শ্বহীদৰ পৰিয়ালবিলাককতো আমি পৰীক্ষা হৈছে নহৈছে বুলি ক'ব নোৱাৰোঁ, কাৰণ শ্বহীদৰ পৰিয়ালবিলাকে, পৰিয়ালবৰ্গ বা পৰিয়ালৰ সদস্যবিলাকে অলৰেডি সৰ্বহাৰা। তেওঁলোকক দয়াৰে চাকৰি দিম বুলি কৈ ৰাইজৰ আগত বা লোৱা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যদি শ্বহীদ পৰিয়ালৰ চাকৰিৰ নামত কাগজবিলাকতো খেলি মেলি কৰি থৈ দিছে, তাৰ কাৰণে দায় শ্বহীদ পৰিয়াল নহয়, তাৰ কাৰণে দায় হাগ্ৰামা মহিলাৰী। গতিকে শ্বহীদ পৰিয়ালৰ বাহিৰে, শ্বহীদ হোৱা আত্মীয় কুটুম্বৰ বাহিৰে আৰু যিমানসকলে ন্যায্যতাৰে চাকৰি লাভ কৰিছিলে, মই নকওঁ যে সকলোৱে অন্যায্যতা বা বেআইনীভাৱে চাকৰি পাইছিলে, যিসকলে যুক্তিসংগত ন্যায্য পথেৰে চাকৰি পাইছিলে, তেওঁলোকৰ বাহিৰে যিমানবোৰ পৰীক্ষা অবিহনে চাকৰি পাইছে, চিধা কথা ন' কম্প্ৰমাইজ তেওঁলোকৰ বিৰুদ্ধে ক্ৰিমিনেল কেছ ৰুজু কৰা হৈছে। আৰু এদিন নহয়, অতি শীঘ্ৰে তেওঁলোকে জেলত যাব লাগিব। মই নকওঁ যে এদিন নহয় এদিন জেলত যাব লাগিব, অতি শীঘ্ৰে, হয়তো নিৰ্বাচনৰ আগতো তেওঁলোকে জেলত যাব পাৰে। আৰু নিৰ্বাচনৰ আগত নগ'লেও যি চৰকাৰে নাহক কিয়, আমিতো বিচাৰিছোঁ, ৰাইজেও বিচাৰিছে UPPL চৰকাৰ আহক, কিন্তু তেওঁলোকে যদি মতিভ্ৰম হৈ ভাবিছে যে BPF চৰকাৰ এইবাৰ আহিলে আমাৰ গোচৰবোৰ একো নহয়, স্পষ্টভাৱে কৈছোঁ, সেই গোচৰটো দৰকাৰ পৰিলে CBI ইনকুৱাৰীৰ কাৰণে হাইকোৰ্টত যোৱা হ'ব, উচ্চ ন্যায়ালয়ত গৈ হাইকোৰ্টত গৈ প্ৰাৰ্থনা কৰা হ'ব যে CBI ইনকুৱাৰী দিয়া হওক। কিন্তু কোনো পথে তেওঁলোকে ইয়াৰ পৰা হাত সাৰি যাব নোৱাৰে। এয়া মোৰ আশ্বাস নহয়, মোৰ দাবী নহয়, এয়া মোৰ অপেন চেলেঞ্জ BPFৰ নেতৃবৰ্গলৈকে। ৰংগুল, আপুনি কিবা প্ৰশ্ন কৰিব বিচাৰিছিল? অৱশেষৰ আপোনাৰ শেষ প্ৰশ্নটো। মই ক'ব বিচাৰিছোঁ, আজিৰ তাৰিখত নিৰ্বাচনৰ ছবিখন অকণমান ক'ব নেকি, কি পৰ্যায়ত কাৰণ আছে? স্পষ্ট কথা, নিৰ্বাচন বুলি ক'লে সকলোৱে জানিব বিচাৰে আমি কিমান আসন লাভ কৰিম। 40খন আসন লাভ কৰিম বুলি ক'লে ৰাইজৰ আগত দাম্ভিকতাৰ পৰিচয় দিয়া হয়। 40খনৰ 35খন বা 30খন পাম বুলি ক'লে নিজৰ একনায়কত্ববাদী শাসনখন দেখুওৱা হয়। আমি বিচৰা নাই যে আমাৰ বিৰোধী নাথাকক, আমাক লাগে। BPFক আমি বেয়া নাপাওঁ, তেওঁলোকৰ কৰ্মকাৰ্যকহে বেয়া পাওঁ। আমি পাপীক ঘিণ নকৰোঁ, আমি পাপটোকহে ঘিণ কৰোঁ। তো তেওঁলোকে পাপখিনি শুধৰাওক, বিৰোধী দলত থাকি আমাৰ ভুলবিলাকো তেওঁলোকে আঙুলিয়াই দিয়ক, যাৰ কাৰণে তেওঁলোকেও ভাল সংখ্যক পাই যাতে বিৰোধী দলত আহিবলৈ সক্ষম হয়। মই এইখিনিয়ে প্ৰাৰ্থনা কৰোঁ, কাৰণ ভগৱানেওতো আৰু এইবাৰ তেওঁলোকক দয়া নকৰে শাসনভাৰত বহাবৰ কাৰণে, কি জানি কমচে কম বিৰোধী দলপতি হিচাপেই তেওঁলোকে থাকক। মই আশা কৰিছোঁ আমাৰ UPPL দলে কমেও 25ৰ পৰা 26খন আসন লাভ কৰিব এইবাৰ। আৰু হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন যি BTC চৰকাৰ আছিলে, এই BPFৰ যি তাৰমানে দম্বালী, সেই BPFৰ দম্বালী এইবাৰ সোঁ হাতৰ পৰা বাঁ হাতত যাব, তাৰমানে ৰাইটৰ পৰা তেওঁলোকে লেফ্টত যাব। তেওঁলোকে অপজিশ্যনত যোৱাৰ বাহিৰে এইবাৰ কোনো উপায় নাই। আৰু অপজিশ্যনত থাকিলেও আশা কৰোঁ, আপোনালোকে নিৰ্বাচনৰ আগত আমাক ইমান গালি দি আছে, মোৰ নামত গোচৰ লগাই আছে, যেতিয়া আমি পাৱাৰত আহি যাম, যেতিয়া UPPL চৰকাৰ গঠন কৰিব BTCত, সেইখিনি জোচ, সেইখিনি খং আমাৰ প্ৰতি আপোনালোকে বিৰোধী দলপতি হোৱাৰ পিছতো ৰাখক, যাতে আমাৰ যেতিয়া লেজিছলেটিভ এছেম্বলি কাউন্সিলত আমাৰ কিবা ভুল হয়, আপোনালোকে যাতে টেবুল ঠুকুৰাই আমাক ভুলটো কৈ দিব পাৰে। আমাৰ UPPL যদি কিবা ভুল কৰে, আপুনি যাতে দমত ক'ব পাৰে এইটো ভুল। কিন্তু আপোনালোকৰ যাতে এনাৰ্জিখিনি নিৰ্বাচন হাৰি যোৱাৰ পিছত ডাউন নহয়, এইখিনিয়ে মই আৰু আশা কৰোঁ। আৰু এতিয়া প্ৰশ্নটো হ'ল কি, এতিয়া BJP দলৰ লগত ইতিমধ্যে BPFৰ এটা সংঘাত পৰিস্ফুট হৈ পৰিছে। আপোনালোকৰ UPPLৰ BJP দলৰ কিবা গোপন বুজাবুজি আছে নেকি, বা কিবা প্ৰজেকশ্যন আছে নেকি? মই আপোনাক নমস্কাৰ, আপোনাৰ শ্ৰীচৰণত প্ৰণাম কৰি মোৰ তোৱাই মই ইমানখিনি কৈছোঁ, সকলোৰে ৰাইজৰ মই শ্ৰীচৰণত প্ৰণাম কৰি কৈছোঁ, মই 22 বছৰৰ ল'ৰা, মই কোনো BPFৰ যিমানবোৰ নেতা আছে তেওঁলোকৰ দৰে সংবিধান বিশেষজ্ঞ নহয়, মই ইমান জ্ঞানী ৰাজ্যসভাৰ সাংসদো নহয়, জ্ঞানী মই BTCৰ চিপো নাছিলোঁ। সৰু এজন 22 বছৰীয়া ল'ৰা হিচাপে হাতযোৰ কৰি মই ইমানখিনিয়ে ক'ব পাৰোঁ যে তেওঁলোকৰ অভিজ্ঞতাৰ দৰে মোৰ অভিজ্ঞতা নাই, তেওঁলোকৰ জ্ঞানৰ দৰে মোৰ জ্ঞান নাই। গতিকে এজন ৰাজ্যসভাৰ সাংসদ ইমান ডাঙৰ, যাক আমি দেখিবলৈ লাইন লাগিব লাগে, যাৰ ঘৰত গ'লে তেওঁলোকৰ বডিগাৰ্ডে আমাক ধাক্কা মাৰে, তো
তো তেনেকুৱা ব্যক্তিয়ে যেতিয়া কৈছে ৰাইজৰ আগত আমাৰ বিজেপিৰ লগত মিত্ৰতা আছে, আমি মিত্ৰতা কৰি নিৰ্বাচন খেলি আছোঁ, মই আৰু সৰু ল'ৰা হোলাৰ ভাই মোলা, মই আৰু কি ৰাজনীতিৰ বিষয়ে তেওঁৰ এগেইনষ্টত ক'ম। তেওঁ যিহেতু ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কৈছে আমাৰ বিজেপিৰ লগত মিত্ৰতা আছে, ফকীৰাগ্ৰামত আমি চিট এৰি দিছোঁ বিজেপিক, নাগৰিজুলিত আমি চিট এৰি দিছোঁ, গতিকে এয়া জল পট মই আৰু কি ক'ম। এতিয়া যদি তেওঁলোকক মানে বিজেপিও পাত্তা দিয়া নাই, যেনেকৈ কংগ্ৰেছে এসময়ত পাত্তা নিদিলে, তো পাত্তা নোপোৱাটো তেওঁলোকে কিজানি লুকাব বিচাৰিছে যে আমাৰ লগত মিত্ৰতা আছে। কিন্তু যদি তেওঁলোকক বিজেপিয়ে পাত্তা দিয়া নাই, তেওঁলোকে মুকলিববীয়াকৈ কওক। দৰকাৰ পৰিলে তেওঁলোকে যেতিয়া 10খন বা 11খন আসন পায় বা 8খন 9খন আসন পায়, যেতিয়া তেওঁলোকে বিৰোধীৰ ভূমিকা গ্ৰহণ কৰিব, দৰকাৰ পৰিলে তেওঁলোকৰ যিমানবোৰ ভাল নেতা আছে, কাৰণ BPF বুলিলেতো বেয়া নহয়, তেওঁলোকৰ নেতা যদি 2-3জন আমাৰ UPPL দলত আহিব বিচাৰে, আমি উষ্ম আদৰণি দিম যে আপোনালোকে শুধৰণি কৰিব বিচাৰিছে, আপোনালোকে মূলসুঁতিত ঘূৰি আহিব বিচাৰিছে দুৰ্নীতিৰ পথৰ পৰা, আহক। কিন্তু আমি তেনেকুৱা চিপ্ৰাং ৰাজনীতি নকৰোঁ। বিজেপিৰ লগত এতিয়ালৈকে আমাৰ শত্ৰুতাও নাই, বিজেপিৰ লগত মিত্ৰতাও নাই। কিন্তু হয়, আমাৰ কাৰণে প্ৰত্যেকটো দলে আমাৰ কাৰণে মিত্ৰ। BPFও আমাৰ মিত্ৰ, শত্ৰু নহয়। BPFৰ কৰ্মকাজখিনিয়ে আমি মানে ধিক্কাৰ দিছোঁ। আমাৰ AGPও মিত্ৰ, আমাৰ কংগ্ৰেছো মিত্ৰ, সকলো মানুহে আমাৰ মিত্ৰ। কাৰণ মানুহ কেতিয়াও এটা দলৰ হ'ব নোৱাৰে। আপোনালোকে আজি কংগ্ৰেছক ভাল পাইছে, কিন্তু আমাকতো ভাল পাব পাৰে। তো গতিকে সকলোকে মিত্ৰ বুলি কৈ সকলোৰে আশীৰ্বাদ বিচাৰি, সকলোৱে মনৰ পৰা যাতে আমাক আশীৰ্বাদ দিয়ে, সেইখিনি ভাবিয়ে সেইখিনিয়ে মনত লৈ আমি নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব বিচাৰিছোঁ। সমষ্টিটো কাৰ কাৰ মাজত প্ৰতিযোগিতা হ'ব? খৈৰাবাৰী সমষ্টিটো, খৈৰাবাৰী সমষ্টিত চাওক, আপোনালোকে দাম্ভিকতাৰ যদি এনচাৰ আশা কৰে যে লুমচৰা দৈমাৰী আমাৰ কাৰণে ফেক্টৰ নহয়, সেইটো মোৰ মুখৰ পৰা নহ'ব। লুমচৰা দৈমাৰীৰ লগতে আমাৰ মূল প্ৰতিদ্বন্দ্বিতা হ'ব। কেইখনীয়া হ'ব এইটো অনুমান? 2কোণীয়া হ'ব। ইয়াত বিজেপি আহিব পাৰিব? নাই, বিজেপি ইয়াতে ফেক্টৰ হয়, বিজেপি ইয়াতে ষ্ট্ৰং হয়, কিন্তু তেওঁলোকে 2কোণীয়া যুঁজত আহিব নোৱাৰে। তেওঁলোকে 3কোণীয়া যুঁজ হ'লে তেওঁলোকে আহিব। যদি তিনিওটাই পেৰেলেল হয় তেতিয়াহ'লে আহিব। কিন্তু এতিয়া যিমানখিনি মই দেখিছোঁ, আজিৰ দিনত পলিটিক্স ইজ ডাইনেমিক। কালি ইয়াৰ পৰিস্থিতি সলনি হৈ যাব পাৰে। আজিৰ দিনত 2 পক্ষৰ যুঁজ হৈ আছে। এটাটো কথা হ'ল আমাৰ লুমচৰা দৈমাৰী, এটাটো হ'ল আমাৰ বাবুল দা, যাক মই দাদা বুলি সম্বোধিত কৰোঁ। UPPL আৰু BPFৰে যুঁজ হৈ আছে। কিন্তু এই যুঁজৰ ভিতৰত যাতে কাৰো কষ্ট নহয়, কোনো মানুহে যাতে মানে ধমকি নাপায়, কাৰো ঘৰত যাতে গৈ দাদাগিৰি কৰি ধমকি নিদিয়ে, এইখিনিয়ে মই দুটা দলৰে ব্যক্তিসকলক অনুৰোধ কৰিছোঁ। UPPL দলৰো নেতাকৰ্মীসকলক, BPF দলৰো নেতাকৰ্মীসকলক, আৱেগত গৈ মানুহক কেতিয়াও দাবী ধমকি দিব নালাগে, আৱেগত গৈ মানুহৰ অপমান কৰিব নালাগে। ৰাইজে ভাল পালে আমাক এনেই আনিব, আৰু ৰাইজে যদি আমাক ভাল পায়, BPFে যিমানে দম নিদিয়ক কিয়, BPFে যিমানে ধমকি নিদিয়ক কিয়, UPPL দল চৰকাৰত আহিব। কাৰণ আমি নিবিচাৰোঁ 2 মহৰ যুঁজত বিৰিণাৰ মৰণ হওক। BPF আৰু UPPLৰ যুঁজৰ মাজত ৰাইজক আমি বন্ধকত থ'ব বিচৰা নাই। কিন্তু BPFৰ ব্যক্তিসকলে বিভিন্ন থানাত আমাৰ গোচৰ ৰুজু কৰা হৈছে যে BPFৰ ব্যক্তিসকলে যিদৰে UPPLৰ সদস্যবিলাকক দাবী ধমকি কৰি আছে, ধমকি দি আছে, এইবিলাক তেওঁলোকে বন্ধ কৰক। আৰু তেওঁলোকৰ এই গুণ্ডাৰাজ আৰু নচলে, তেওঁলোকৰ দানৱীয় শাসন নচলে। ইয়াত মানৱীয় শাসনে দৰকাৰ, তেওঁলোকৰ দানৱীয় শাসনে BTCত আকৌ স্থান নাপায়। হ'বনে?